For more videos, please subscribe and submit an advice and press the bell icon to get fast notification of our new helpful videos. যদি আপুনি ব্যৱহাৰ কৰে Android মোবাইলৰ SD কাৰ্ড বা মেমৰি কাৰ্ডত এটা ফোল্ডাৰ জৰুৰকৈ দেখিবলৈ পাইছে চাগে যাৰ নাম হৈছে lost.dir মানে ডাইৰেক্টৰি। এতিয়া প্ৰশ্ন হৈছে এই ফোল্ডাৰটো বেসিক্যালি কি হয়, কি কাম কৰে বা আপোনাৰ মোবাইলত এই ফোল্ডাৰটো কিয় থাকে। যদি আমি এই ফোল্ডাৰটো SD কাৰ্ড বা মেমৰি কাৰ্ডৰ পৰা ডিলিট কৰি দিওঁ তেতিয়া কি হ'ব। তো আজিৰ ভিডিঅ'ত মই আপোনালোকক ইয়াৰ বিষয়ে ডিটেইলছত জনাবলৈ চেষ্টা কৰিম। যদি lost.dir ফোল্ডাৰ কি হয়, ইয়াৰ কাম কি জানিব বিচাৰে তেন্তে আপুনি এই ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। যদি আপুনি M79 এডভাইজক সাবস্ক্ৰাইব কৰা নাই তেন্তে ৰঙা হৈ থকা সাবস্ক্ৰাইব বাটনটো ক্লিক কৰি কলা কৰি দিয়ক আৰু তাৰ সাইডত পাব এটা ঘণ্টা বজাই মজা লওক, কাৰণ ঘণ্টা বাজিলেহে আমাৰ চেনেলত অহা নতুন ভিডিঅ' নোটিফিকেশ্যন টাইম টু টাইম পাই থাকিব। So without wasting any time, let's begin. lost.dir সাধাৰণতে এইটো এটা এক ধৰণৰ ফোল্ডাৰ হয়, মানে আপুনি ক'ব পাৰে সিস্টেম ফোল্ডাৰ, যি আপুনি সকলো ধৰণৰ এন্ড্ৰইড মোবাইলত দেখিবলৈ পাই যাব। তো আপোনাৰ ওচৰত এন্ড্ৰইড মোবাইল আছে, আপুনি এন্ড্ৰইড মোবাইলৰ ফাইল মেনেজাৰত গৈ তাত আপুনি SD কাৰ্ড ওপেন কৰি আপুনি দেখিবলৈ পাব lost.dir নামৰ ফোল্ডাৰটো। যদি আপুনি এই ফোল্ডাৰটো ডিলিট কৰি দিয়ে তাৰপিছত যেতিয়া আপুনি আপোনাৰ ফোনটো ৰিবুট বা সুইচ অফ কৰি অন কৰিব তেতিয়া এই ফোল্ডাৰটো lost.dir আকৌ আপোনাৰ SD কাৰ্ডত আহি যাব। যেতিয়া আপুনি এই ফোল্ডাৰটো ওপেন কৰিব তাত আপুনি কোনো ধৰণৰ ডাটা বা ফাইল নাপাবও পাৰে বা এনেকুৱা হ'ব পাৰে তাত আপুনি দুই এটা ফাইল দেখিবও পাৰে। যেতিয়া আপুনি ইণ্টাৰনেটৰ পৰা যিকোনো ফাইল ডাউনলোড কৰে বা আপুনি বেলেগ মোবাইলৰ পৰা ফাইল ট্ৰান্সফাৰ কৰে, যদি আপোনাৰ মোবাইল বেটাৰী ল' বা অন্য কিবা কাৰণত সুইচ অফ হৈ যায় তেতিয়া আপোনাৰ ডাটা প্ৰচেছ কপি বা ডাউনলোডিঙৰ ডাটা প্ৰচেছ এই lost.dir ফোল্ডাৰত সেভ হৈ যায়। এন্ড্ৰইড অপাৰেটিং সিস্টেমে এই সকলো ধৰণৰ ফাইলৰ কপি ফাইল lost.dir ফোল্ডাৰত সেভ কৰি দিয়ে আৰু যেতিয়া আপুনি আপোনাৰ ফোন অন হ'ব তেতিয়া এই ৰৈ যোৱা ফাইলখিনি lost.dir ফোল্ডাৰৰ পৰা ৰিট্ৰাই কৰি সেই ফাইলটো কপি বা ডাউনলোডিং কৰিব পাৰিব। ইয়াত এনেকুৱা ধৰণৰ ফাইল ষ্ট'ৰ হ'ব পাৰে যেনে ইণ্টাৰাপশ্যন ফাইল ডাউনলোডিং। যদি আপুনি ইণ্টাৰনেটৰ পৰা কোনো ফাইল ডাউনলোড কৰে, যদি এৰৰ আহি যায় বা সুইচ অফ হৈ যায় তেন্তে এই ফাইলটোৰ কপি এই ফোল্ডাৰত ষ্ট'ৰ হৈ যায়। ৰিমুভিং SD কাৰ্ড, যদি আপুনি ফাইল কপি কৰি থাকোঁতে SD কাৰ্ড ৰিমুভ কৰি দিয়ে তেন্তে সেই ফাইলটো lost.dir ফোল্ডাৰত সেভ হৈ যাব পাৰে। বেসিক্যালি এইটোৱে ফোল্ডাৰ হয় lost.dir নামৰ ফোল্ডাৰটো। আই হোপ দোস্তো আপুনি বুজি পালে চাগে lost.dir ফোল্ডাৰ কি হয়। যদি ভিডিঅ'টো ভাল লাগিল প্লিজ এটা লাইক কৰি দিব, তলত কমেণ্ট বক্সত ক'ব এই ভিডিঅ'টো কেনেকুৱা পালে।